হেই গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলোৰে বহুত বেছি ভাল আৰু গাইজ আজি ভিতৰত আছোঁ আজি কোনো ভ্লগ নকৰোঁ আজি ভ্লগ কেনেকৈ কৰে তাৰ ওপৰত এটা ভিডিঅ' কৰিম হয় ভ্লগটোতো এনেই বনি নাযায় ভ্লগ কৰিবলৈ কাৰণে আমাক ভাল কেমেৰা লাগিব বা যদি কেমেৰা নাথাকে মোবাইল লাগিব তো তেনেকৈ কি বস্তু লাগে এটা ভ্লগ কৰিবলৈ আৰু ভ্লগৰ একজেক্টলি ডেফিনেশ্যনটো কি সেইটো অকণমান আপোনালোকৰ লগত আজি ডিছকাছ কৰিম বুলি ভাবিছোঁ তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোতকৈ ফাৰ্ষ্ট মই আপোনালোকক ক'ব বিচাৰিম আচলতে ভ্লগ কি হয় আচলতে ভ্লগ বুলি ক'বলৈ গ'লে বহুতে বুজি নাপায় আমাৰ মাজত থকা আমাৰ বহুত মানুহে বুজি নাপায় যে ভ্লগৰ একজেক্টলি ডেফিনেশ্যনটো কি এতিয়া ভ্লগ বুলি ক'বলৈ গ'লে মোৰ ভাষাত যিকোনো এজন ব্যক্তিয়ে কিছুমান ধৰি লওক নিজৰ ট্ৰেভেল এক্সপিৰিয়েঞ্চ হৈ গ'ল বা বেলেগ কিছুমান জেগা এক্সপ্ল'ৰ কৰিছে বা তেনেকুৱা ধৰণৰ কিবা হয়তো কিবা ইনফৰমেশ্যন দিছে সেইটোও এটা ভ্লগ আকাৰে বনাব পাৰে বা আজিকালি ডেইলি ভ্লগছৰ বহুত বেছি ট্ৰেণ্ড চলিছে ডেইলি ভ্লগছত তেওঁলোকে কি কৰে কি নকৰে ৰাতিপুৱাৰ পৰা প্ৰতিটো বস্তু দৰ্শকৰ লগত তেওঁলোকে শ্বেয়াৰ কৰে যেনেকৈ মই এতিয়া আপোনালোকৰ লগত কিবা এটা কথা পাতি শ্বেয়াৰ কৰি আছোঁ এইবিলাককে আচলতে ভ্লগ বুলি কোৱা হয় আৰু সেইটোৱে কথা ডেইলি ভ্লগছ আচলতে সদায় কৰিবলগীয়া হয় কি কৰি আছে বা কোনোবা এজন ব্যক্তি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে কি কৰি আছে তেওঁ প্ৰতিটো বস্তু খুব ধুনীয়াকৈ এটা ছিষ্টেমেটিকলি এডিট কৰি পেলাই সজায় যেতিয়া এটা ভিডিঅ' বনাই সেইটোকে ভ্লগ বুলি ক'ব পাৰি এতিয়া চবতকৈ মেইন থিং হ'ল ভ্লগ কৰিবলৈ হ'লে আমাক কি গেজেটৰ প্ৰয়োজন হ'ব ভ্লগ কৰিবলৈ হ'লে একদম প্ৰথমতেই যিটো মনলৈ আহে সেইটো হৈছে এটা ভাল কেমেৰা সেইটো মোবাইলো হ'ব পাৰে বা আজিকালি DSLR পায় বেলেগ বেলেগ ধৰণৰ ব্লগিং কেমেৰা পায় সেইবিলাকো হ'ব পাৰে যিটো কোৱালিটি এটা মানে এটা ভাল আৰু বেটাৰ এক্সপিৰিয়েঞ্চ দিয়ে যিহেতু মই এটা চেমচাঙৰ মোবাইলতেই ভ্লগ কৰি আছোঁ মুঠতে হ'ল কোৱালিটিটো ভাল হ'ব লাগে দৰ্শকে যাতে ভিডিঅ'টো চাই পেলাই আমি অশান্তি নাপায় এটা ক্লিয়াৰ ক্ৰিষ্টেল কোৱালিটি হ'ব লাগে তাৰ পাছত যদি কিবা এটা বস্তুৰ প্ৰয়োজন হয় চবতকৈ বেছি প্ৰয়োজন ভ্লগ কৰিবলৈ কাৰণে সেইটো হৈছে গিম্বল এতিয়া গিম্বল বুলি ক'লে বহুতে হয়তো বুজি নাপাব যে গিম্বল কি হয় গিম্বল আচলতে ভ্লগ কৰিবলৈ ব্যৱহাৰ কৰা যিটো ষ্টিক আমি এনেকৈ ব্যৱহাৰ কৰিছোঁ এই ধৰণে আৰু গিম্বল বহুত টাইপৰ থাকে কিন্তু যিটো গিম্বল হয় গিম্বলবিলাক ব্লগিং গিম্বলবিলাক যিহেতু বেলেগ আৰু এনেই কেমেৰা ষ্টেণ্ড কৰি ৰাখিবৰ কাৰণে যিবিলাক আমি ব্যৱহাৰ কৰোঁ সেইবিলাক বেলেগ ধৰণৰ হয় কিন্তু গিম্বলবিলাক আৰু আজিকালি ইমানেই এডভান্স গিম্বল ওলাই আহিছে যে এতিয়া মই আপোনালোকৰ লগত ছাপ'জ কথা পাতি আছোঁ এই বস্তুটো অকণমান যদি মই এনেকৈ উঠা নমা কৰোঁ এইটো হিলিব কিন্তু আজিকালি গিম্বলবিলাক ইমানেই এডভান্স হ'ল যে আপুনি খলা বোমা যিমান জঁপিয়াই নাথাকে কিয় ভিডিঅ' ফুটেজটো একদম একুৰেট থাকিব নিহিলে আৰু সেইটো বহুত বেছি প্ৰয়োজন হয় ব্লগিঙৰ কাৰণে এটা ভাল গিম্বল কমফৰ্টেবল গিম্বল যাতে আপোনাৰ ভিডিঅ'টো বহুত বেছি ভাল হয় নিহিলে বা লৰচৰ নকৰে বা দৰ্শকসকলে চাওঁতে বহুত বেছি কমফৰ্টেবল ফিল কৰে এণ্ড দেট ইজ ভেৰি ইম্পৰ্টেণ্ট তাৰ পাছত আহিল আই কণ্টেক্ট আচলতে অকল ব্লগিঙৰ ক্ষেত্ৰত বুলি নহয় আই কণ্টেক্ট এজন মানুহৰ বাবে ডেইলি লাইফতো বহুত প্ৰয়োজন আচলতে আমি যেতিয়া কাৰোবাৰ লগত কথা পাতোঁ তেতিয়া আমি যেনেকৈ এতিয়া মই কেমেৰালৈ চাই কথা পাতি আছোঁ ডাইৰেক্টলি আপোনালোকৰ লগত মই ইণ্টাৰেক্ট কৰি আছোঁ কিন্তু যদি মই কেমেৰাটোত নাচাই মই এনেকৈ চাওঁ দেন কেনেকুৱা লাগিব এইটো তো সেইটো হৈছে আই কণ্টেক্ট যেতিয়া আমি এটা ভ্লগ কৰিবলৈ লওঁ তেতিয়া এই কেমেৰাটোৱে হৈছে মেইন পইণ্ট য'ৰ পৰা আমি অডিয়েঞ্চৰ লগত ডাইৰেক্টলি ইণ্টাৰেক্ট কৰিম আৰু আমি সদায় কথা কওঁতে কেমেৰাটোত চাব লাগিব তেতিয়াহে এনেকুৱা ফিল হ'ব যে মই ডাইৰেক্টলি যিজনে মোৰ ভিডিঅ' চাই আছে মই তেওঁক কৈ আছোঁ ঠিক তেনেকৈ ৰেগুলাৰ লাইফতো আমি যেতিয়া কাৰোবাৰ লগত কথা পাতিবলগীয়া হয় তেতিয়া আই কণ্টেক্ট কৰাটো বহুত বেছি প্ৰয়োজন তেতিয়া সেই সন্মুখৰ মানুহজনে এইটো ফিল কৰে যে মানুহজন সম্পূৰ্ণৰূপে কনফিডেণ্ট হৈ আছে কথাখিনি কওঁতে বা আপুনিও কমফৰ্টেবল ফিল কৰিব সেইবাবে আই কণ্টেক্ট বহুত বেছি ইম্পৰ্টেণ্ট যিসকলে ভ্লগিং কৰি আছে বা যিসকলে ভ্লগিং কৰিব মোৰ ভিডিঅ' চাই আছে সেইসকলক মই কওঁ মই ইমান বেছি নাজানো কিন্তু যিখিনি মই জানো সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আৰু সেইবাবে মই কওঁ যে আই কণ্টেক্ট ইজ ভেৰি ইম্পৰ্টেণ্ট যেতিয়া আমি এটা ভ্লগিং কৰোঁ একেবাৰে শেষত মই আপোনালোকক ক'ম যদি আপোনালোকে এটা ভাল ভ্লগ কৰিব বিচাৰে বা এটা ধুনীয়াকৈ মানুহে ভাল পোৱাকৈ আমেজ পোৱাকৈ ভ্লগ কৰিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে লাজ এৰিব লাগিব হয় কিয়নো যদি আপুনি পাব্লিক প্লেচত এই ধৰণে লাইক দিছ যদি আপুনি কেমেৰাটো হাতত লৈ কথা ক'বলৈ লয় তেতিয়া বহুত মানুহে এনেকৈ চায় মানে ইৰিটেট হৈ যোৱাকৈ চায় আৰু বহুত মানুহ তেনেকৈ আনকমফৰ্টেবল হৈ যায় আৰু কথা ক'ব নোৱাৰে সেইবাবে লাজটো আপোনালোকে এৰিব লাগিব যদি ভ্লগ কৰিবলৈ বিচাৰে আৰু যদি লাজটো নেৰে তেনেহ'লে কেতিয়াও ফেচ কেম মানে মই কৈ থকাৰ দৰে এনেকৈ ফেচ কেম মানে আপোনালোকে বেকগ্ৰাউণ্ডত ভইচ দি ভ্লগ কৰিব পাৰিব কিন্তু এনেকৈ লাইভ মানে তেনেকৈ কথা ক'ব পৰাকৈ এটা ভ্লগ কেতিয়াও কৰিব নোৱাৰিব আৰু প্ৰথমতে হয় অলপ আনকমফৰ্টেবল লাগে মোৰো লাগিছিল কিন্তু মই নিজেও এতিয়াও কমপ্লিটলি 100% কমফৰ্টেবল নহয় বাট মই চম্ভালি লওঁ তেনেকৈ অলপ চলপ কিন্তু সেইটোৱে কথা আপোনালোকে লাজটো এৰিব লাগিব যদি লাজটো আপোনালোকে লগত লৈ থাকে তেনেহ'লে কেতিয়াও এটা
ভাল আমেজ পোৱা ভ্লগ আপোনালোকে কৰিব নোৱাৰিব। সেইবাবে লাজটো অতি সোনকালে এৰক আৰু কেমেৰাটোৰ লগত এনেদৰে কথা পাতক যে বন্ধু এজনৰ লগত আমি কথা পাতি আছোঁ। তেতিয়া আপুনি কমপ্লিটলি কমফৰ্টেবল হ'ব আৰু প্ৰথমতে অকণমান আনকমফৰ্টেবল হ'ব, বাট লাহে লাহে সকলো ঠিক হৈ যাব। সেয়েহে সোনকালে লাজটো এৰক। আৰু এতিয়া শেষত একেবাৰে আপোনালোকক ভ্লগ কৰিবৰ বাবে দৰকাৰ হ'ব এটা মাইক্ৰ'ফোন। হয়, মাইক্ৰ'ফোন এনেইতো ফোনত লাগিয়ে থাকে। এতিয়া মই ভিতৰত ৰেকৰ্ড কৰি আছোঁ, সেইবাবে মই মোৰ ফোনৰ মাইক্ৰ'ফোনটোতেই কৰি আছোঁ। কিন্তু যেতিয়া আমি বাহিৰত ৰেকৰ্ড কৰিবলৈ যাওঁ তেতিয়া তাত বহুত বেছি ক্ৰাউড থাকে আৰু যেতিয়া আমি কিবা এটা বস্তু দেখাবলগীয়া হয় তেতিয়া এনেকৈ দূৰলৈ কেমেৰাটো লৈ যাবলগীয়া হয়, তেতিয়া এই চাউণ্ড ৱেভটো গৈ তাত নাপায় আৰু ভালকৈ ৰেকৰ্ড নহয়, যাৰ ফলত কি হ'ব আপোনালোকৰ ব্লগটো বেয়া হ'ব। সেইবাবে মই কওঁ যে আপোনালোকে এক্সটাৰ্নেল মাইক এটা লৈ ল'ব। লেপেলো পায়, লেপেলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মোবাইলৰ লগত কানেক্ট কৰি। আৰু আজিকালি ডাইৰেক্টলি যিটো গিম্বল থাকে, গিম্বলত ৰাখিব পাৰি, ষ্টেণ্ড কৰি ৰাখিব পাৰি, তেনেকুৱা মাইকো পায় যিটো ফোনৰ লগত কানেক্ট কৰিব পাৰি। সেইটো ৱায়াৰলেছ নহয়, কিন্তু তাৰ কোৱালিটিটো ভাল। আৰু মাইক্ৰ'ফোন কিনাৰ ক্ষেত্ৰত বা মাইক্ৰ'ফোন ইউজ কৰাৰ ক্ষেত্ৰত ব্লগ কৰিবলৈ মই এটা কথা কওঁ, যাতে মাইক্ৰ'ফোন এনেকুৱা ল'ব যাতে আপোনাৰ যিবিলাক দূৰৰ চাউণ্ড সেইবিলাক তাত বেছি ৰেকৰ্ড নহয়, আপোনাৰ চাউণ্ডটো বেছি কেপচাৰ হয়। তেনেকুৱা মাইক্ৰ'ফোন অনলাইন কিনিবলৈ পায়, আপোনালোকে সেই হিচাপে চাই পেলাই নি আপোনালোকে চিলেক্ট কৰি কিনিব অনলাইন। আৰু তেতিয়া কি হ'ব আপোনালোকৰ ব্লগটো বহুত বেছি ভাল হ'ব। চ' তেতিয়া কওঁ মটো ব্লগিঙৰ কথা। মটো ব্লগিঙৰ কথা যদি ক'বলৈ যাওঁ, মটো ব্লগিঙত সকলোতকৈ বেছিকৈ ব্যৱহাৰ হোৱা বস্তুটো হ'ল GoPro, যিটো হেলমেটত লাগি থাকে। সেইটো সকলোৱে জানে যিসকল মটো ব্লগাৰ্ছ হয়। আৰু মটো ব্লগাৰ্ছসকলক মই এটা কথা মই ক'বলৈ বিচাৰোঁ, মই দেখিছোঁ প্ৰায় কিছুমানে GoPro ব্যৱহাৰ নকৰে, মানে যিটো হেলমেটত লাগি থাকে কেমেৰা সেইটো ব্যৱহাৰ নকৰে আৰু মোবাইলেদি ৰাস্তাৰ যিবিলাক ফুটেজ থাকে বাইকত গৈ থকা অন দ্য ৱে সেইবোৰ ৰেকৰ্ড কৰে। কিন্তু এনেকুৱা আপোনালোকে নকৰিব, কাৰণ ৰাস্তাত বহুত বেছি ক্ৰাউড থাকে, ট্ৰেফিক থাকে। তেনেকৈ আপোনালোকে ৰেকৰ্ড কৰিবলৈ যাওঁতে হয়তো কেতিয়াবা দুৰ্ঘটনাও হ'ব পাৰে। সেইবাবে মই আপোনালোকক কওঁ, যদি মটো ব্লগিং কৰে তেনেহ'লে GoPro এটা আপোনালোকে লৈ লওক। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম, যিহেতু ব্লগিঙৰ বিষয়ে মোৰ যি অকণমান হ'লেও অভিজ্ঞতা আছিল সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাতে দুই এজনে কিবা এটা শিকিবলৈ পায়, কিবা এটা মটিভেট হয়। আৰু সেয়াই অতি সোনকালে লগ পাম আকৌ কিছুমান নতুন ব্লগৰ সৈতে। মই সদায় চেষ্টা কৰি আছোঁ আপোনালোকক যাতে নতুন নতুন কিবা এটা দেখাব পাৰোঁ, নতুন নতুন কিবা দিব পাৰোঁ, কিন্তু ইমানখিনি কৰিব পৰা নাই। বাট অতি সোনকালে নতুন নতুন কিছুমান ব্লগ লৈ আহি আছোঁ, নতুন নতুন ঠাই এক্সপ্ল'ৰ কৰিম আমি একেলগে। আৰু সেয়াই, যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়ালৈকে বাই বাই, টাটা।